এইবোৰ খাই আধা আধি লগাই দিলে আকৌ কি কি আছে চব খাই খাই এইবোৰ মাংস চালাড দালি কুহি খানা ৰেডি খাই বৈ আজৰি মানে মামীয়ে বিলনীয়া আৰু এইসোপা বিচনাত আৰু এইফালে খাই আছে আমাৰ নিচাদো ভাত খাইছেনে গুড ইভিনিং গাইজ কি খবৰ মোৰ খবৰ ভালে আৰু আশা কৰিছোঁ নিশ্চয় আপোনালোকৰো ভাল আৰু মই মঞ্জু মিক্সা ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আমি যে ধান কাটিছিলোঁ আঘোণ মাহত আপোনালোকক মই সেইটো ভিডিঅ' দেখুৱাইছিলোঁ আমি আঘোণ মাহত ধান কটা ভিডিঅ'টো আৰু আজি তাৰে আমি ন খাম নতুন ধানৰ ভাত আৰু আপোনালোকে কোনে কোনে ন খালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু আমি আজি খাম নতুন ধানৰ ভাত মানে নতুন ধানৰ প্ৰায়খিনি নিয়ম আগতে কৰা হৈ গ'ল আৰু আজি তাৰ অকণমান নিয়ম আৰু আজি অকণমান নিয়মহে বাকী আছে সেইখিনি নিয়ম কৰি আমি সকলোৱে মিলি একেলগতে নতুন ধানৰ ভাত খাম তো এতিয়া তাৰ আয়োজন চলি আছে বাহিৰতে জুই জ্বলাই ৰন্ধা বঢ়া কাম লাগি আছে শাক পাচলি কুটি আছে আৰু এতিয়া আমি বলক চাই আহোঁ আৰু এইটো আমাৰ বৰ্ণিল আজি তুমি কি কৰিবা নখা আৰু কিবা ক'বা আৰু কোৱা হেল্ল' আপোনালোকে নখালে নে আমি এতিয়া নখাব লৈছোঁ তাৰপিছত আজি আমি নখাম আৰু তুমি এটা কথা কৈ দিয়াচোন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়া সকলোৱে ব্লগটো চাব আৰু মঞ্জু পেহী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইফালে লাগি আছে চব্জি কাটি আছে চব্জি কটাত ব্যস্ত এইবোৰ বহি আছে ৰান্ধনি কোন ইয়াৰ ৰান্ধনি কোন তই মই এইজনা ৰান্ধনি চাং ৰান্ধনি ভালকে ৰান্ধনি অথনিতে আহিব কোৱা মানে এতিয়া এখন কি কটাই নেকি ক'ত আছে আদা ৰচুন দে কাটি দিম দে কিন্তু দেৰি হ'বলা গালি চালি নাপাবি আৰু দে আজি দে কটাই দে এতিয়া মই কাটিম ৰচুন পিঁয়াজ কাটিম ভয় কৰিব খানা বনাই টেষ্টিকে বনাব লাগিব আজি মমাই ভোকা মাছ আকৌ মমাই মাছ এইফালে পুৰি থৈ দিয়া আছে কেনেকুৱা লাগিছে মাছ বাছি জলকীয়া কাটি আছে এয়া আমাৰ বৌহত চালাড বনাই আছে এতিয়া নোখোৱাকৈ কৰিলো আগত আৰু এয়া চালাড ৰেডি হৈ গৈছে চাই লওক কি মজা লাগিছে দেখি এইফালে আমাৰ মাছ ফ্ৰাই কৰিবলৈ যোগাৰ কৰি আছে মাছ কোনে কৰিছে এইয়া মঞ্জু মাছ ফ্ৰাই কৰি খুৱাম আজি মই ইহঁতক এইফালে আমাৰ মা কেনেকুৱা লাগিছে ভাল লাগিছে আজি নখোৱা হ'লে আমিতো ধান কাটিছিলোঁ ধান কটা নখোৱা আজি ভালকৈ গেছ জ্বলাই দিলোঁ আৰু ইপিনে কেৰাহী পাতি দিয়া হৈ গ'ল আমাৰ দি দিম মিঠাতেল গেছত দিম দে ইমান এইফালে মাছ কটা মানুহ বেলেগ হৈ গ'ল সেয়া মাছ চেঞ্জ হৈ গ'ল কাটিব নোৱাৰিলে
নাজানে সেইকাৰণে মই কাটি দিছোঁ মাছ কাটিব নাজানো অলৰেডি মাছ খোৱা বাদ দিলোঁ বাকী দিব ন খাওঁতে সাজ দিব নে ভাত সাজ দিম ভাতো দিম তাৰপৰা মাছ মাংস আৰু যি পায় যি কিবা এটা আনিব পাৰে বেলেগেও চব দিম আৰু সাজো ওলাব সাজ হলিতা লগাই হয় নাই হলিতা আমাৰ পৰিয়ালৰ পূৰ্বপুৰুষসকলক উদ্দেশ্যি আজি মৃতুকত চাকি জ্বলাই কিনি সাজ দি কিনি সাজে হলিতা লগাই তাৰপাছত মৃতুকত দিয়া তাৰপাছত এতিয়া নতুন চাউলৰ ভাত খাব চবে পৰিয়ালৰ চবে মিলি কিনি নতুন চাউলৰ ভাত খাব আৰু আপাই কাম কৰিছে মই এতিয়া মাছ ফ্ৰাই কৰিম আৰু এয়া মাছ তেলত দি দিয়া হৈছে এইটো আমাৰ মুনুখন চাওঁ কি খবৰ ওচৰলৈ আকৌ লাষ্ট আমাৰ এইফালে লাষ্ট কৰিছে মুনুখন মই এনেকৈ উলিয়াই দিম যদি লাষ্ট কৰিলে এনেকৈ উলিয়াই দিম চিপছ দিয়া লেছ নে জিং মাছ বাছতে আহি গ'ল যাদু খাবলৈ আহিছে সৰু ল'ৰা নিচিনা যাদু চাং পেকেটটো চাং যাদু হয় নাই হয় যাদু খোৱা ছোৱালীজনী এজনী সৰু ছোৱালী ৰাতিখন যাদু খাব আহিছে খাই ভাল লাগে মই এটা খাই দিম আৰু খাব পালে হ'ল ৰাতি খাব পালে হ'ল লাগিব আপোনালোকে ক'ব আকৌ ভাত খাই কেনেকুৱা লাগিছে মই কেনেকুৱা বনাইছোঁ আপোনালোকে দিম আমাৰ নিচা হয় ডাঙৰ নিচা বনাই আছোঁ চাং ওচৰলৈ কি আনি দিলে পাপাই নতুন চোলা আনি দিলে পাৰ্টি বাঘ এটা আছে টাইগাৰ পাপাই নতুন চোলা আনি দিলে পাৰ্টি দিব লাগিব দিয়া ইমান ঠাণ্ডাখনত ক'লে আহিলা এনাই গ'লে ফুটটো চাই ব্লু কালাৰ ফুট কোনে দিলে এজনী ঠাণ্ডাখনত আহি গ'ল ন খাবলৈ এইবোৰ কি হ'ল মাটিতে যে ঠাণ্ডাখনত দিবা পাপাই নতুন চোলা কিনি দিলে আইতাক এদিন পিন্ধিব দিবা এইপিনে আহি গ'ল আমাৰ বাইজি পালেহি ঠাণ্ডাখনত আৰু এফালে কি চলি আছে পুৰি আছে মাছ পুৰি আছে মাংস নাই পৰা নহয় ন মাছে পুৰিছে কি মাছ পুৰিছে এইটো বৰালি বেয়া ষ্টাইলিছ পুৰিছে কিন্তু সেইফালে উলিয়াই আছে এজনী মানুহখিনি চাই লগ পাবা মানে ভিনদেউ নমস্কাৰ মামাজী একদম পুৰা পজিশ্যন মিলাই বহি লৈছে মমাই এইপিনে এজন ভিনদেউ এইপিনে মামী আপা এইপিনে বেয়া ওপৰত বহি আছে আৰু এইফালে লাহে লাহে গোটা ভাজি কালাৰ চেঞ্জ হৈ গৈছে আৰু এইফালে আহি গ'ল চাং বৌয়েক নন্দেক ইমান দেৰিকৈ আহি ওলাইছেহি ন অকণমান সোনকালে আহিব লাগে হয় নাই সোনকালে মাতিলে এতিয়া আহি ওলাইছেহি সোনকালে আহিব লাগে নেপাওঁ সোনকালে মাতিছে সোনকালে আহিব লাগে ন থাকিবলৈ ক'লো তথাপি নাথাকিলে ইমান দেৰিকৈ যে আহি ওলাইছে ইমান দেৰিকৈ হ'লেও যে আহি ওলাইছে ইমান ঠাণ্ডা হাড় কপোৱা ঠাণ্ডা পোহৰ মাহত আহি ওলাইছেহি ন আৰু ইয়াতকৈ কি লাগিছে পোহৰ মাহৰ ঠাণ্ডা ন খাবলৈ আহি ওলাইছে বৌয়েকৰ ঘৰত মাকৰ ঘৰত মাকৰ ঘৰলৈ ন খাব আহিছে এইবোৰ খাই আধা আধি লগাই দিলে আগুহি কি আছে চব খাই এইবোৰ মাংস চালাড দালি কুহি খানা ৰেডি খাই বৈ আজৰি মানে মামীয়ে বিলনীয়া আৰু এইসোপা বিচনাত আৰু এইফালে খাই আছে আমাৰ নিচাদহে ভাত খাইছেনে
নিচাটো ভাত খাই আছে আমাৰ অঁ খাই লওক আৰু এইপিনে ভাত খাই আছে নিচাটো ভাত খাইছে আমাৰ এয়া সৰু নিচা আমাৰ নিচা লগা মুখা একেলগতে চিনিব নোৱাৰা অঁ এয়া আপা আৰু এয়া নিচাটো এয়া আপা ভাত বনাই মেলি আজৰি এতিয়া আমি অঁ বুলি এয়া মাছ দিবলৈ আহিছে মাছ দিয়া মানুহ বিলনীয়া আজি খাই শেষে কৰিলে এই লগৰজনী পাত খালি চা এজনী পাত চোৱা আকৌ এইফালেও খালি আমাৰ দুজনী ৰাক্ষস এইজনী থাকি গ'ল এইজনীও থাকি গ'ল এইজনী মাজতে চা আকৌ দিবাংকৰ দা আহিছে ভাল লাগিছে এয়া পুৰা খানা চলি আছে আমাৰ দিবাংকৰ দা চুলাই নামত পানী আৰু এইফালে চব দাদা আৰু এইফালে আমাৰ দাদা এইফালে দাদা ধুনীয়া বনাইছে নে চব্জি মই না বনোৱা আমাৰে বনাইছে আৰু এইফালে আমাৰ টিম ৰান্ধনি যা আৰু এয়া একেবাৰে লাষ্ট একদম নখোৱা শেষৰ পাৰ্টিটো এইটো একেবাৰে শেষৰ পাৰ্টিটো নিচাদৰ তিনিটা পাৰ্টিৰ লগত বহিলে এয়া ডাঙৰ নিচাদৰ এয়া আপা এয়া সৰু নিচাদৰ এয়া সৰু আপা এয়া সৰু নিচাদৰ একদম এয়া নিচাদৰ খাতৰা হে তিনিটা পাৰ্টিৰ লগত বহিছে এজনী আমাৰ মা বাইক এয়া নিচাদো এয়া আপা ভগ এ নিচাদো মমায়েকলৈ গ'ল এয়া মামী মমায়েকলৈ গ'ল মমায়েক অকণমান হাৱা হৈ আছে এয়া আছিলে আজি আমাৰ নখোৱা কেনেকুৱা লাগিলে নখোৱা আকৌ কাম কৰি কেনেকুৱা লাগিলে ভাল লাগিলে অভিজ্ঞতা এটা পালোঁ কাম কৰা অভিজ্ঞতা আজি আমি চৰুৰ দায়িত্ব পালোঁ আজি আমি একদম বিলোৱা মেলোৱা ৰন্ধা বঢ়া একদম পূৰা হেভি দায়িত্ব পাই গ'লোঁ একদম ইফালে মাতে ক'ত যাম কাক দিম তেনেকুৱা লাগি গৈছে আজি ফাৰ্ষ্ট টাইম কৰিলোঁ ন তাই ফাৰ্ষ্ট টাইম বনাইছে মই ফাৰ্ষ্ট টাইম বনাইছোঁ বিলাইছোঁ বিলোৱা অভিজ্ঞতা নাই পুৱাই পাইছে নোপোৱাই নাই পোৱা আৰু আজি নখোৱা এনেকুৱাই লাগিলে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যদি ভাল লাগিলে কি কৰিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু মঞ্জু মিক্সাৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিব তেন্তে আজিলৈ ইমানে আছিলে নখোৱা আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই